Hello everyone, নমস্কাৰ কুমৰুক সুদুং মোৰ এনটি ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে আমাৰ বেটিৰ প্ৰথমটো বাৰ্থডে। সো বাৰ্থডে তেনেকৈ নাপাতো, এনে নিয়মটো কৰি থৈ দিম বুলি ভাবিছো। এনে ওচৰ দুঘৰমান মাটি কেক কটাম আৰু কিবা খুৱাই দিম। বেলেগকে ইভাগে মানুহ নামাতো। বেটি চাই দিয়ে আপোনালোকে আমাৰ বেটিক আশীৰ্বাদ কৰিব আৰু আগলে চাই থাকিব ভিডিওটো কি কৰো এনে চাই থাকিব ন বেটি। এখনে হৈছে আমি থকা ভাড়া ঘৰ, আমি ইয়াতে থাকো। আৰু আপোনালোকে এটা বস্তু দেখাম চাওকচোন, এয়া গোলাপ ফুল দেখিছেনে? ইমান ওখ গোলাপ ফুলজোপা চাওকচোন, দেখিছেনে? আৰু বৌয়ে কিছুমান ৰুই থৈছে ফুলৰ গছ। ভিতৰলৈ যাওঁ বলক। এইপিনে আমি সোমাওঁ, ইয়াত চবে বহি আছে। এতিয়া সোমাই যাম। আমি এখন ৰুমতে থাকোঁ। এয়া বৌ লাগি আছে বেটিৰ বাৰ্থডে বুলি চব্জি বনাই আছে। এয়া কোমোৰা কাটি থৈছে হাঁহৰ লগত বনাবলে, আদা নহৰু। ইয়াতে দেউতাই হাঁহ কাটি আছে, কাটি হ'লেই আৰু। এফালৰ পৰা আমি সোমাই আহোঁ আৰু এইখনেই হৈছে বৌহঁতৰ ড্ৰয়িং ৰুম। আৰু এইখন হৈছে আমাৰ ৰুম, ইয়াত সোমাই যাওঁ। এখন ইয়াতে বিচনাখন থৈছোঁ আৰু সেইফালে ভাত বনোৱা জেগা। ইয়াতে আমি বাচন চাচন থৈ দিওঁ, ইয়াতে পানী চাউল থওঁ আৰু ফেনখন আছে আৰু টেবুল, ইয়াতে ঢেৰ বস্তু কিবা কিবি আছে। ইয়াতে বেগকেইটা থৈ দিছোঁ। এইখনেই হৈছে আৰু সৰু সুৰাকৈ আমি ইয়াতে থাকোঁ। এইফালে বেটিহঁতে ওলাই গৈছে। বাবা ধুনু লাগিছে, চাওকচোন। ফ্ৰক বোমা আৰু বৰ্তাই গিফ্ট দিছে, এইটো ফ্ৰক। এয়া হৈছে কুষ্টপ দুষ্ট কৰি আছে। ধুন ধুন হাই কৈ দিয়া, হাই। আমি এতিয়া বৰ্তমান আছোঁ বৰদলনিত। আমি বৰদলনিত ভাড়াঘৰত থাকোঁ। ৰিচেণ্টলি 2022 টেটত মই কোৱালিফাই হৈ এতিয়া বৰ্তমান বৰদলনিত পষ্টিং হৈছোঁ। সেইকাৰণে আমি ঘৰ এৰি মানে বৰদলনিত থাকিবলগীয়া হৈছে। ঘৰত কোনো নাই যদিও মানে উপায় নাই আৰু, চাকৰিৰ কাৰণে ইয়াতে আমি থাকিলোঁ। আৰু এতিয়া ইয়াত বৰ্তমান মই আৰু মোৰ শাহুমা আৰু বেটি থাকোঁ, আৰু হাজবেণ্ড ঘৰত থাকিবলগীয়া হৈছে, যিহেতু নিজৰ কাম আছে, কামটো এৰিব নোৱাৰে। আৰু মাজে মাজে অহা যোৱা কৰি থাকে। আমিও শনিবাৰ দেওবাৰে যাওঁগৈ ঘৰলৈ, আৰু আকৌ সোমবাৰে ৰাতিপুৱাই আহিবলগীয়া হয়। সেনেকৈয়ে মেনেজ কৰি আছোঁ আৰু সেয়াই আৰু, সেইকাৰণে আমি ভাড়াঘৰত থাকোঁ। এয়া চাওক, আমাৰ হাঁহৰ মাংস বনি আছে, বৌয়ে বনাই আছে। চাওকচোন কিমান ধুনীয়া লাগিছে, কালাৰটো ইমান ধুনীয়া উঠিছে।
এতিয়া কেক আনবক্সিং কৰি আছে ওৱাও চাওকচোন আমাৰ বেটিৰ কেক এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে হাঁহৰ মাংস ৰেডি হৈ গৈছে আৰু ইয়াত আছে ব্ৰইলাৰ মাংস দেখিছেনে কিমান ধুনীয়া লাগিছে কালাৰটো আৰু ইয়াতে আছে দালি তেল মাৰি দিলোঁ আৰু ইয়াতে আছে ভাত সেয়াই আৰু আজি আমাৰ খানা এতিয়া লাষ্টত ভাত খাইছোঁ আৰু দেই ৰাইচ ব্ৰইলাৰ মাংস অকণমানে লৈ লৈছোঁ নিমখ নাই লোৱা নিমখ লৈ ল'ম জলকীয়া নেমু ভাত দালি লৈছোঁ খাই লওঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই যায় আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থেংক ইউ আকৌ লগ পাম অন্য এটি ভিডিঅ'ত বাই বাই